কাৰণে গা পা ধুই একেবাৰে ৰেডি স্কুল কেলে নগলা আজি আমাক স্কুল বন্ধ দিছে ষ্টাডি লিভ দিছে পৰীক্ষা বাকী কলেজত গৈ কি কৰোঁ সকলোবোৰ দেখাই থাকিম আৰু ৰুম আহি আমি আকৌ ভিডিঅ' বনাম হয় নাই বাই 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 এয়া আমি ওলাই মেলি আহিলোঁ কলেজলৈ বুলি পৰিণীতা মই আৰু সেইফালে গায়ত্ৰী গৈ আছে ক্লাছ হোৱা নাই আমি নতংকি কৰি আছোঁ Ôi, để chúng ta có được cái đi. হাই কলা লাগিছে কিন্তু কলা লাগিছে কলা One eternity later. হাই গাইজ আমি এতিয়া গৈ আছোঁ ফৰকাটিঙলৈ আমাৰ মানে কলেজৰ এডমিশ্যন হৈ আছে আৰু সেইটো কাৰণে পাপাই পইচা সোমাই দিছে একাউণ্টত সেয়াকে উলিয়াবৰ কাৰণে গৈ আছোঁ তো তাত গৈ কি কৰোঁ দেখাই থাকিম পালোঁগৈ আৰু বেছি টাইম নাই গাইজ আমি এতিয়া ৰেল লাইনৰ ফালে আছোঁ দেখাইছোঁ ভালকৈ এয়া আমি ফৰকাটিং আহি পালোহি আৰু বাকী ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই যাওকচোন আৰু তাতে আমি পিজ্জা এটাও খাই আহিলোঁ বনামি ন আমি খানা খাবলৈ লৈছোঁ পৰিণীতা মই বৰ বেলেগ বহি আছে খাই লওঁ দেই আৰু এইফালে আমি এতিয়া কৰি আছোঁ এনালগ ইলেক্ট্ৰনিক্সৰ লেবৰ ক্লাছ ৰুম আহি পাইছোঁহি আৰু দেই ভালে ৰ'ব দেখাইছোঁ আৰু মই গৈছিলোঁ এতিয়া দোকানলৈ বুলি দোকানৰ পৰা আহি পালোহি আৰু তাৰপৰা কি আনিলোঁ দেখাওঁ ৰ'ব দেই এইকেইটা চাওক ডাৰ্ক ফাণ্টাষ্টি এটা লৈ আহিছিলোঁ খাই মোৰ বহুত ভাল লাগে বোলে কিম্বন এটা আনিছোঁ মিমি পেকেট মেড এংগেল এইটো খাই মোৰ ভাল লাগে মেগী পেকেট আৰু মানে 3 টকা মানে বাচিছিলে সেয়া মৰ্টন দি দিবলৈ ক'লোঁ সেয়াই আনিছোঁ আৰু হাই গাইজ আমি এতিয়া আহিছোঁ ফাষ্টফুডলৈ আমি লৈ আহিলোগে দোনো ক'ত পলাই তুমি ইয়াত পেলালা শুনজনী খাই লওঁ আমি আৰু আজি হৈছে 8 তাৰিখ আৰু যিহেতুকে আজি শিৱৰাত্ৰি হয় সেইটো কাৰণে কলেজত ল'ৰা ছোৱালী একেবাৰে কম এয়া আমি 20টামানহে আহিছিলোঁ আজি এফালে মেমে আমাক লিখাই আছিল ছবিটো বনাওঁতে কিমান মিনিট লাগে ছবিটো বনাওঁতে কিমান টাইম লাগিছিলে 48 মিনিট চাওঁ ছবিটো দেখা যায় ছবি অঁকাই নাই গাইজ ছবি পাবলৈ এইটো চাওক গাইজ মই ক্লাছত ব্লগ বনাই থাকোঁ এয়া গাইজ এইটো বনাওঁতে 1 ঘণ্টা লাগিছিলে তোৰ 48 মিনিট ব্লগ বনাই তো আঁকি দালি হয়নে অঁ গাইজ 1 ঘণ্টা পৰা আঁকি আছে হোৱাই নাই
কিউট আকৌ এই ভাগৰ 1 ঘণ্টা লাগিছে এই ভাগৰ 1 ঘণ্টা আৰু এইকেইটা লাগি তাৰ কাৰণে এয়া গাইছ এইজনী চবতকৈ ধুনীয়া ছোৱালী ক্লাছৰ আৰু এইফালে আমাৰ ক্লাছ শেষো হৈ গ'ল হাই গাইজ কলেজৰ পৰা আহি পিনি পালোহি আৰু ভাত চাটো খাই ল'লোঁ মই আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই